Hello guys, welcome back to my YouTube channel Lokansis Vlog আৰু আজি মই আকৌ এটা ভিডিও লৈ আহিছো আপোনালোকৰ আগলৈ আজি ভিডিওটো হৈছে মোৰ ব্লাউজ কালেকচনৰ ভিডিও হয় ভাবিছো ব্লাউজৰ ষ্টাইল কেটামান আপোনালোকক দেখুৱাও আপোনালোকক যদি ভাল লাগে তেনেদৰে আপোনালোকে চিলাবও পাৰিব বেছি হেভি ষ্টাইল নহয় সিম্পল ষ্টাইলৰ তথাপিও মোৰ ভাল লগা কেটামান ব্লাউজৰ ষ্টাইল দেখাম বুলি আজি আপোনালোকৰ আগলৈ আহিছো তাৰপৰা ভিডিওটো অকমান ফলম কৰি আৰম্ভ কৰো এটো এটা ৰানী কালাৰ ডাট ৰানী কালাৰ ব্লাউজ হয় এটো হাতটো এনেদৰে আছে আৰু এটো আগফালটো ফ্ৰন্ট সাইডটো আৰু এটো হৈছে বেক সাইডটো হয় আৰু মই এফালে চেন দিছো দেখিছেনে এফালে চেন দিছো আৰু এটো পিন্ধিবলে খুবেই ভাল লাগে এটো পাছফালটো আৰু এটো আগফালটো এটো হৈছে ব্ল্যাক ইয়েলো ৰেড হোৱাইট তিনটামান কালাৰ মিক্স আছে এটো পাৰপিনটো আছে মোৰ ৰেডত আৰু এটো ষ্টাইল দিছো এই ষ্টাইলটো মোৰ খুব ভাল লাগে এটো হেৰি টাইপৰ সাদৰ দিয়ে যে দহি কিছু মানে এনেকা হেতু আৰু মই ইমান ভালদৰে নাজানো নামটো তাৰ এটো হৈছে হাতটো দীঘল এটো পিন্ধি খুব ভাল লাগে ব্লাউজটো এটো ষ্টাইল ভাল লাগে তেতিয়াহলে আপোনালোকে এনে ধৰণৰ ব্লাউজ চিলাবও পাৰিব এটো এটা মোৰ ব্লাউজ এটো হৈছে ব্ল্যাক কট আছে এটো হাত দীঘল এটো পাৰপিন দিয়া আছে সোণালী কালাৰ গোল্ডেন আৰু এটো হৈছে পাঁচ সাইডটো হুকটো এই কাখতে আছে হি ব্লাউজটোৰ এটো হৈছে পাঁচ সাইডটো হুকটো কাখত আৰু এটো হৈছে আগফালটো মানে বেকগ্ৰাউণ্ডত এটা মাত শুনিব পাৰে তাৰ বাবে বেয়া নাপাব গছ কাটি আছে আৰু এটো এটা হৈছে মোৰ ব্লাউজ এটো ধুই থৈ দিছো এটো কাপোৰ হয় একদম কোমল বোৱা কাপোৰ হয় এটো কাৰণে অকমান কুচমুচ খাই আছে ষ্টিক কৰা নাই ধুই থৈ দিছো আৰু এটো হৈছে পটিটো হাত চুটি ব্লাউজটো আৰু এটো হৈছে মোৰ পাঁচ সাইডটো পটিটো মই এনেকৈ দি দিছো এটো হৈছে পাঁচ সাইড আৰু এটো হৈছে আগফাল হৈছে লুধিয়ানা পাটৰ হয় এটো আগফালটো পিংকত আছে গোল্ডেন কালাৰ ফুল আৰু এটো কাখত পাৰপিন দিয়া নাই ইয়াতে পাৰপিন দিছো এটো পান কাট হৈছে এটো পিন্ধিলে খুব গৰম উঠে হেতু কাৰণে মই ইমান পিন্ধা নহয় এটো আকাশী নীলাৰ আৰু এটো হৈছে বগা পাৰপিন দি দিছো এটো হাতটো চুটি এটো মই ইস্ত্ৰি কৰা নাই ইস্ত্ৰি কৰি থোৱা নাই আৰু এনেকৈ ভৰাই থৈছিলো আৰু এটো হৈছে পাঁচ সাইডটো এটো কি ষ্টাইল মই ভালদৰে নাজানো বাৰু এনেকৈ সাইডে বগা পাৰপিন দিয়া নিচিনাকৈ দেখে ফুল দি দিছো এটো একেবাৰে কোমল হয় কাপোৰটো পিন্ধিবলৈ খুবেই ভাল এটো পাঁচ সাইডটো আৰু এটো আগফালটো আৰু মই ঝুমকা ইয়াত দিছো ঝুমকাটো বহুত দীঘল হয় ৰচি মই একেবাৰে সিম্পল ষ্টাইলৰ ব্লাউজ লৈ আহিছো এটো আসলতে মোৰ লেহেঙ্গা মানে লেহেঙ্গাৰ হে ব্লাউজ হয় মই লেহেঙ্গা যে পিন্ধা নহয় হেতু কাৰণে ভাবিলো ব্লাউজটো ইনে দেখাই দিছো একেবাৰে সিম্পল ষ্টাইল গ্ৰীন আৰু ইয়েলো গ্ৰীন ৰেড এটো গোল্ডেন কালাৰত আছে পাৰপিনটো এটো মই ঝুমকা গিটা প্ৰায় ভাগ ব্লাউজত মই এৱাই থওঁ আগৰ ভিডিওটো আপোনালোকে মোৰ অসমীয়া চাদৰ মেখেলাৰ কালেকচনৰ ভিডিওটো দেখিছিলে তাতো মই ঝুমকাবোৰ এৰুৱাই থৈছো হেগিটাই আছিল মোৰ আজি ব্লাউজ কালেকচন আৰু যদি দেখুৱাই থাকো তেতিয়া বহুত দীঘল হৈ যাব ভিডিওটো হেতু কাৰণে বহুত শৰ্টকৈ বনাইছো বেছি দীঘল হলে মানুহে চাবলে আমনিও পায় হেতু কাৰণে আৰু মোৰ আগৰ চাদৰ মেখেলাৰ কালেকচনৰ ভিডিওত আপোনালোকে বহুত মৰম দিছে তাৰ বাবে বহুত ধন্যবাদ আৰু আশা কৰো এটো ভিডিওটো আপোনালোকে মৰম দিব আৰু আগৰ ভিডিওটো যদি আপোনালোকে চোৱা নাই কিছুমানে তেতিয়া হলে মই ডেসক্ৰিপচনত লিংকটো দি দিছো দি দিম আপোনালোকে এবাৰ চাব চাই পিনাই কেনেকুৱা লাগিছে কমেন্ট কৰিব আৰু লাইক এটা কৰি যাব
ঠিক আছে, আজি ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকল মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আহিবলগীয়া নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব।